নমস্কাৰ বন্ধুসকল, মই সঞ্জিত। আজি আমি এই ভিডিঅ'টোত বিশেষকৈ আলোচনা কৰিম যে আমি প্ৰায় জব কাৰ্ডত কাম কৰোঁ, কিন্তু আমি যিখিনি হাজিৰা কৰিছোঁ জব কাৰ্ডত এই পইচাখিনি সোমাওঁতে কিছু পলম হয়। কিন্তু এই পইচাখিনি কেতিয়ানো সোমাব সেই বিষয়ে বা আমাৰ ছিষ্টেমত আমাৰ হাজিৰাখিনি এডেড হৈ আছে নাই এই বিষয়ে আমি জানিবৰ কাৰণে আমি আমাৰ মোবাইলতে আমি চেক কৰিব পাৰোঁ। গতিকে কেনেকৈনো চেক কৰিব পাৰোঁ সেই বিষয়ে এই ভিডিঅ'টোত ডিটেইলছ আলোচনা কৰা হৈছে। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে নিশ্চয় চাব, তেতিয়া আপোনালোকে বুজি পাব। গতিকে ভিডিঅ'টোত দেৰি নকৰি বলক আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে যিকোনো ব্ৰাউজাৰ ওপেন কৰি ল'ব লাগিব। ক্ৰোম ব্ৰাউজাৰে হওক, যিকোনো ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে টাইপ কৰিব লাগিব জব কাৰ্ড আছাম বুলি। জব কাৰ্ড আছাম বুলি টাইপ কৰাৰ লগে লগে প্ৰথমতে যিটো লিংক ওলাব, এই মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট, এই এক্টটোত প্ৰথমতে যিটো লিংক ওলাব সেই লিংকটোত ক্লিক কৰি আপোনালোকে যাব লাগিব। ইয়াত কি বুলি ওলালে, ইয়াত নিজৰ ডিষ্ট্ৰিক্টৰ নাম ওলালে। ইয়াত নিজৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। তাৰপাছত ইয়াত আপোনালোকৰ ব্লক, নিজৰ এৰিয়াত মানে কোনটো ব্লকত পৰে এই ব্লকৰ নাম লিষ্ট ওলাই যাব। আৰু এই নেম লিষ্টত আপোনালোকৰ যিটো ব্লক আছে সেই ব্লকটোত ক্লিক কৰিব লাগিব। ব্লক মই টিংখং সিলেক্ট কৰি লৈছোঁ। তাৰপাছত ইয়াত আপোনালোকৰ পঞ্চায়ত কোনটো হয় পঞ্চায়তটো ক্লিক কৰিব লাগিব। মই মোৰ পঞ্চায়তটো ক্লিক কৰি লৈছোঁ। তাৰপাছত ইয়াত যাব লাগিব এই জব কাৰ্ড ৰিলেটেড ৰিপৰ্টছ, এই ৰিপৰ্টত ক্লিক কৰি এই 5 নম্বৰ যিটো লিংক আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ বুলি লিখা আছে এইটোত ক্লিক কৰিব লাগিব। এইটো ক্লিক কৰি লোৱাৰ লগে লগে আপোনালোকৰ এই পঞ্চায়তত যিমান মানে জব কাৰ্ডত নাম আছে বা যিখিনিয়ে জব কাৰ্ডত এই পঞ্চায়তটোৰ আণ্ডাৰত কাম কৰে এই গোটেই নেম লিষ্টটোত ইয়াত ওলাই যায়। আৰু ইয়াত আপোনালোকে যাৰ নাম লিষ্টটো চাব বিচাৰে বা কাৰ কাম মানে এডেড হৈ আছে বা কিমান হাজিৰা কৰিলে, জব কাৰ্ডত যিমান দিনৰ পৰা ইছ্যু হৈছে এতিয়ালৈকে কিমান কাম কৰিলে গোটেইখিনি তথ্য এই জব কাৰ্ডটোত পোৱা যাব। ইয়াত নামটো ওলাব। তাৰপাছত গোটেই জব কাৰ্ডৰ ডিটেইলছটো ওলাব, নামটো ওলাব, কোনটো বেংকৰ পৰা লিংক হৈ আছে এই বস্তুটো ওলাব ইয়াত। তাৰপাছত বৰ্তমান কিমান স্কিমত এই জব কাৰ্ডৰ যোগেদি কাম কৰিছে আৰু কিমান পইচা সোমাইছে গোটেইখিনি ইয়াত তথ্য সহকাৰে দেখুৱাই দিছে। চাই লওক, এইটো স্কিমৰ নামটো হয়, এইটো তাৰিখ কেইটা হয়, এইটো মানে কাৰ একাউণ্টত পইচাটো সোমাইছে ইয়াত দিয়া আছে। তাৰপাছত কোন তাৰিখত পইচাটো সোমাইছে ইয়াত দিয়া আছে আৰু কিমান হাজিৰা সোমাইছে ইয়াত দিয়া আছে। তাৰপাছত কোনটো স্কিমৰ যোগেদি কিমান টকা সোমাইছে এইটো দিয়া আছে আৰু পইচাখিনি এইটো ইয়াত দিয়া আছে। গতিকে আপোনালোকে এনেকৈ এই নিজৰ মোবাইলতেই চেক কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।